আছে বলিউডৰ চলচ্চিত্ৰ সুৰমা। মই চাই আহিলো প্ৰথম দিনাৰ প্ৰথম দৰ্শনী। সেয়ে ভাবিলো ছবিখনৰ একটি পৰ্যালোচনা আগবঢ়াও। ছবিখন অৰ্জুন বঁটাপ্ৰাপ্ত হকী খেলুৱৈ সন্দীপ সিঙৰ জীৱনৰ ওপৰত আধাৰিত আৰু নিৰ্দেশনা কৰিছে বান্টি অৰ বাবলি খ্যাত চাদ আলীয়ে। পৰিচালক আৰু প্ৰযোজকক ধন্যবাদ দিব লাগিব। আজি যিটো সময়ত বেছিভাগ পৰিচালকে বাণিজ্যিকভাৱে সফল হ'ব পৰা ছবি নিৰ্মাণত ব্যস্ত হৈ আছে, তেনে সময়ত এজন হকী খেলুৱৈৰ জীৱনক লৈ ছবি নিৰ্মাণ কৰাৰ চেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়। ছবিখনৰ কাহিনী আৰম্ভ হৈছে মহিলা হকী খেলুৱৈ হৰপ্ৰীত কৌৰৰ ভাষ্যৰে। প্ৰথম দৃশ্যাংশত দেখুৱাইছে যে প্ৰশিক্ষকৰ কঠোৰ শাস্তিত অতিষ্ঠ হৈ 9 বছৰীয়া সন্দীপ সিঙে হকী খেলিবলৈ বাদ দিয়ে। পিছে ডেকা বয়সত সেই হৰপ্ৰীতৰে প্ৰেমত পৰি তেওঁক নিজৰ কৰি ল'বলৈকে পুনৰ হকী ষ্টিক হাতত তুলি লয়। তাৰ পিছৰ পৰাই আৰম্ভ হয় সন্দীপ সিঙৰ কঠোৰ পৰিশ্ৰম। অৱশেষত তেওঁ ভাৰতীয় দলত নিৰ্বাচিত হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে 2006 চনত তেওঁ ৱৰ্ল্ড কাপ খেলিবলৈ ট্ৰেইনত গৈ থকা অৱস্থাত দুৰ্ঘটনাবশতঃ গুলীবিদ্ধ হয়। এই ঘটনাৰ ফলত তেওঁ শৰীৰৰ তলছোৱা সম্পূৰ্ণভাৱে পেৰালাইচিছ হৈ পৰে। সন্দীপ সিঙৰ জীৱনৰ এই মূল ঘটনাটোলৈ আগবঢ়াই আনোতে ছবিখনে বহু সময় লোৱা যেন লাগে। প্ৰথম ভাগ বহু লাহে লাহে আগবাঢ়িছে, কিন্তু দ্বিতীয় ভাগত ছবিখনে পুনৰ মূল সুঁতিলৈ ঘূৰি আহে। সুৰমাৰ সংগীত পিছে লেখত ল'বলগীয়া। পৰিচালনা কৰিছে শংকৰ ঈশান লয়ে। ছবিখনৰ মুখ্য চৰিত্ৰ সন্দীপ সিঙৰ অভিনয় কৰিছে উল্টা পঞ্জাব খ্যাত দিলজিতে। বলিউডত তেওঁৰ আগমন ঘটিছিল উল্টা পঞ্জাবৰ যোগেদি 2016 চনত। এই ছবিখনৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাও লাভ কৰিছে। সুৰমা ছবিখনতো দিলজিতে বলিষ্ঠ অভিনয় কৰিছে। সন্দীপ সিঙৰ সংগ্ৰামী জীৱনৰ উত্থান পতনৰ মুহূৰ্তবোৰ দিলজিতৰ অভিনয়ৰ যোগেদি স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পাইছে। প্ৰতিভাশালী অভিনেত্ৰী তাপসী পানুক অভিনয় আৰু সুবিধা দিব পাৰিলেহেঁতেন যেন মোৰ অনুভৱ হয়। ছবিখনৰ আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ দিলজিতৰ ককায়েক। চৰিত্ৰটোত অভিনয় কৰিছে অংগদ বেদী। ছবিখনত ককায়েক আৰু ভায়েকৰ ঘনিষ্ঠতা দেখুওৱা হৈছে। পিছে কোনো দৃশ্যাংশত অংগদ বেদীৰ অভিনয় অলপ দুৰ্বল যেন দেখা পায়। অভিনয়ৰ কথা ক'বলৈ গ'লে আৰু এটা চৰিত্ৰৰ কথা ক'ব লাগিব। সেইটো হৈছে সন্দীপ সিঙৰ প্ৰশিক্ষক কৌতুক অভিনেতা বিজয় ৰাজ। তেওঁৰ বলিষ্ঠ অভিনয় আৰু লগতে তেওঁৰ সংলাপে দৰ্শকক বাৰুকৈ আমোদ দিছে। नेट फाड़ देगा सर। সুৰমা এখন প্ৰেৰণাদায়ক ছবি। সন্দীপ সিঙৰ এই জীৱন কাহিনীয়ে নিশ্চয়কৈ সকলোকে অনুপ্ৰাণিত কৰিব। মই এই ক'ম যে সপৰিয়ালে আহি ছবিখন উপভোগ কৰক আৰু মই দিম ছবিখনত 3টা তৰা।